Hey guys, it's Priyanuj as we move to video. एक सेकेंड ये मूवी तो हो जाए ना एक मिनट बस हेलो ओ सॉरी भूलते माने प्रियांशु ভিডিওত এন্ট্ৰি মাৰিলো একোনা প্ৰথমতে মানে মই আহিলো ভুলতে আহিলো তো প্ৰথমতে প্ৰিয়াঞ্চক মাতি লওঁ So hi hello guys আৰু প্ৰথমতে প্ৰিয়াঞ্চু তাৰ ইন্ট্ৰোটো কৈ দিছে কি ভাবিছে যে কি তাৰ চেনেল আছিল বুলি কিন্তু এতিয়া মই মানে আজি আপোনাৰ লগত টপিকটো কৈ দিছো আপোনাক যে আজি মই প্ৰিয়াঞ্চুৰ লগত এটা ইন্টাৰভিউ লম মানে তাৰ পাৰ্সোনাল লাইফৰ কিছুমান কথা আৰু ধৰক তাৰ ইউটিউব জাৰ্নি কেনেকৈ ষ্টাৰ্ট হ'ল সো আৰু এটা কথা আছে লাষ্টত আপোনাক কম মই সো বলক আমি ভিডিওটো আৰম্ভ কৰোঁ तो कैसे आप लोग প্ৰথমেতো মই আপোনাক পিকুৰ লগত চিনাকি কৰিবলৈ আছো আমাৰ লগত পিকু আছে আৰু পিকু তোমাৰ কি খবৰ আৰু তুমি এতিয়া মানে কি কৰি আছা ধৰা এতিয়াতো আনলকন চলি আছে যেহেতু তুমি এতিয়া ঘৰতে আছা চাগে কি কৰি আছা তুমি এতিয়া আৰু তোমাৰ কি খবৰ খবৰ মানে তো ভালে থাকে সবৰে ভালে থাকে মোৰো ভালে আছে মানে তথাপিও যোনখিনি মানে যোনটো সময় চলি আছে সেইখিনি সময়ত অলপমান দিগদাৰ হৈছে বাৰু সবৰে দিগদাৰ হৈছে নোহোৱা নহয় কিন্তু তাতে অলপমান এডজাষ্ট কৰিব লাগে মানুহবিলাকে সেইটোৱে খবৰ ভালে আছে আৰু কৰি মানে হেনে আছো এইকেইদিন পঢ়াবাতি স্কুলৰ যোনবিলাক দি আছে হোমৱৰ্ক হওক বা কিছুমান শিকাই আছে সেইবিলাক কৰি আছো লাইভ ক্লাছ কৰি আছো লগতে ইউটিউবৰ পৰা কিছুমান ভিডিঅ' চাওঁ আৰু মানে কিবা কিবি কণ্টেণ্ট থাকিলে মই জানা গৈছোঁ মই মানে ইউটিউবত ভিডিঅ' বনাওঁ কণ্টেণ্ট থকা তো এইকেইদিন মানে লকডাউন সেই চলি আছে মানে এনেকুৱা নহয় যে বৰ হৈছোঁ বা একো কৰিব পোৱা নাই যোনখিনি আগতে মই কৰা নাছিলোঁ মানে টাইম পোৱা নাছিলোঁ সেইখিনি কাম ঘৰৰ কাম হওক লাগিলে স্কুলৰ কাম হওক লাগিলে ভিডিঅ' বনোৱা হওক লাগিলে মই এতিয়া এইখিনি কৰিব পাৰিছোঁ তো এতিয়া ঠিকে চলি আছে প্ৰথম প্ৰশ্নটো হৈছে যে তোমাৰ আসল নামটো কি এনেতো তোমাক ইউটিউব চেনেল আছে তোমাৰ পিকু কলিতা বুলি আৰু তোমাক বহুতে জানে পিকু বুলি সো তোমাৰ মানে এইটো তোমাৰ আসল নামটো কি আৰু তোমাৰ ধৰা এতিয়া তুমি ক'ত থাকা তুমি কোনখিনি ঘৰ তোমাৰ অলপ কৈ দিয়া তুমি ওকে সো আসল নামটো মোৰ হ'ল প্ৰিয়াংশু প্ৰতিম কলিতা কিন্তু মোক সবে মানে বেছিভাগে মোক পিকু বুলি জানে প্ৰিয়াংশু নামটো মানে অকল যোনবিলাক স্কুলৰ হওক স্কুলৰ ফ্ৰেণ্ড হওক টিচাৰ্ছ হওক বা কিছুমান যোনবিলাক মানুহক মই ধৰি লওক ফাৰ্ষ্ট লগ পাওঁ বা চিনাকি হওক তো সেইবিলাকে মোৰ নামটো প্ৰিয়াংশু বুলি জানে কিন্তু বেছিভাগ হওক বা ঘৰৰ মানুহ মোৰ মা পাপা বা ঘৰৰ যোনবিলাক মানুহ ৰিলেটিভছবিলাক তো সবে পিকু বুলি মাতে তো পিকুটো অলপমান বেছিকৈ চলে আৰু সেইবাবে মোৰ চেনেলটোৰ নামো মই নিজৰ নামতে দি দিছোঁ পিকুৰ নাম তো তাৰ লগত অলপমান বহুত কিবা কেছ হৈছে সেইখিনি মই অলপমান আগত ক'বলৈ চেষ্টা কৰিম তো আচল নামটো মোৰ হ'ল প্ৰিয়াংশু প্ৰতিম কলিতা মোক এনে পিকু বুলি গম পায় আৰু থাকাটো মোৰ আচল ঘৰ হ'ল নলবাৰী টিহুত মোৰ আচল ঘৰ তাতে মোৰ মাৰ ঘৰো আছে দেউতাৰ ঘৰো আছে আৰু এতিয়া প্ৰেজেণ্ট আছোঁ আমি গুৱাহাটী ডাউন টাউন হস্পিটেলৰ বেক চাইডৰ ফালে দ্বাৰকা নগৰ বুলি আছে যোনটো জেগাটোৰ নাম তো তাতে আমি আছোঁ এতিয়া তো মানে সেইটো ইয়াতে দিন হ'ল বহুত দিন হ'ল 12 বছৰমান অলমষ্ট 12 বছৰ কোনো কম কথা নহয় 12 বছৰ বহুত দীঘল সময় হয় তো মোৰ সৰুৰ পৰাই মই এটা জেগাতে আছোঁ আৰু ইয়াতে থাকি ভাল লাগে আৰু মাজে মাজে গাঁৱতো যাওঁ কেতিয়াবা তো সেনেকৈ আৰু প্ৰিয়াঞ্চু তোমাৰ হবি কি মানে ধৰা তুমি কি খাই ভাল পোৱা আৰু তুমি মানে কি কৰি ভাল পোৱা অলপ আমাক যদি কোৱা মোৰ দৰ্শকসকলে চাই আমাৰ ভাল পাব অ'কে চ' হবি বুলিকে একো নাই তথাপিও কৈ দিছোঁ মই গান গাই ভাল পাওঁ মই আগৰ পৰা সৰুৰ পৰাই গান গাওঁ মই মানে গান থাকে মোৰ গান থাকে সদায় গান গাই ভাল পাওঁ লগতে মই ছবি আঁকি ভাল পাওঁ আৰু এতিয়াতো মানে ভিডিঅ'জ বনাই মোৰ মানে ভাল লাগি আছে যোনবিলাক মানে এটা নিজৰ এটা সেই আহি যায় ন তো সেনেকুৱা পাওঁ ভাল লাগে মই গান গাই ভাল পাওঁ ছবি আঁকি ভাল পাওঁ লগতে এতিয়া ভিডিঅ'জ বনাইও ভাল পাওঁ আৰু খোৱাৰ টাইমততো খোৱাৰ ধৰি লওক এটা ফেভৰেট বুলি নাথাকে চব পাৰ্টো বেলেগ থাকে এতিয়া যদি কওঁ আমাৰ যোনটো অসম মানে আছামিজ থালি সেইটোতো মোৰ এক নম্বৰত থাকিবই এক নম্বৰ আছামিজ থালি বাকী যদি ষ্ট্ৰীট ফুডৰ কথা কওঁ তেতিয়াহ'লে ফুচকাটো মোৰ বহুত ফেভৰেট মই জানো চবৰে ফেভৰেট আৰু তথাপিও তো ফুচকাটো মোৰ ফেভৰেট আৰু এনেতো ঘৰত হ'লেতো মোৰ মানে চলি যায় আৰু মই এনেকুৱা নাই যে ধৰি লওক এইটো খাম এইটো বাহিৰে একো নাখাওঁ তো বাৰু মোক যি দিয়ে বা ধৰি লওক যেনেকুৱা খানা মই এইটো খাই ভাল পাওঁ ভাল লাগে কাৰণ চব খানাৰে কিবা এটা নিজৰ এটা গুণ থাকে তো সেই খানা ভাল পাওঁ সেইটোৱে আৰু প্ৰিয়াঞ্চু মই তোমাক এতিয়া তোমাৰ অলপমান ইউটিউব চেনেলৰ কথা সুধিম যে তোমাৰ ইউটিউব জাৰ্নিটো ধৰা তোমাৰ কেনেকৈ ষ্টাৰ্ট হ'ল আৰু তুমি আগতে ভাবিছিলা নেকি যে মই এনেকৈ ইউটিউবত আহিম ইউটিউব ভিডিঅ'জ বনাম তুমি কিবা ভাবিছিলা নেকি আৰু তুমি অলপমান কৈ দিয়া আমাৰ দৰ্শকসকলে তেতিয়া ভাল পাব এইটো মোৰ ষ্টাৰ্ট হ'ল এই বছৰ 2020 ফেব্ৰুৱাৰী মাহৰ পৰা মানে লকডাউন দি আছিলে অলমষ্ট লকডাউন দি আছিলে
আৰু কি আছিল মোৰ কৰিব তেতিয়া মানে একো কাম নাছিলে তো মই কি আগতে কৈছোঁ মই মেজিক শিকি বহুত ভাল পাওঁ মানে মেজিক কৰি বা চাই বহুত ভাল পাওঁ মই এতিয়াও আছে চাগে চাব পাৰে এইবিলাক কাৰ্ডছ আছে মই এইবিলাক মেজিক কৰি এইবিলাকেদি তো মই মেজিক কৰি বহুত ভাল পাইছিলোঁ তো মই ভাবিছিলোঁ কি এইবিলাক মেজিক মই ইউটিউবত দিম তো মোৰ এটা জাষ্ট থট আহিছিলে হা তো তাৰপিছত এতিয়া চাব পাৰে যোনে যোনে মোৰ চেনেলত আছে মোৰ ফাৰ্ষ্ট ভিডিঅ'টো মেজিকৰ ওপৰতে আছিলে তো মই কি কৰিলোঁ এটা ইউটিউব চেনেল খুলিলোঁ চেনেলটো আগৰ পৰা থাকে দেখোন বাট ভিডিঅ' দিয়া আৰম্ভ কৰিলোঁ মই ফেব্ৰুৱাৰী আই থিংক 17-18 মানত দিলোঁ মই ফাৰ্ষ্ট ভিডিঅ' মোৰ মেজিক আৰু তেতিয়া মোৰ চেনেলটোৰ নাম আছিল লাৰ্ণ মেজিক বুলি তো মই সেইটো নাম আছিল লাৰ্ণ মেজিক আৰু মই দিছিলোঁ প্ৰথম মেজিক কাৰ্ডছৰ ওপৰত এতিয়াও আছে ভিডিঅ'ত চাব পাৰে তো হ'ল কি মানে তেতিয়া মই মেজিকটো চালোঁ মই ভাবিছিলোঁ কি ভিউজ ভাল আহিব কিন্তু তেতিয়া ভিউজ নাহিলে 2-3টা ভিউজ আহিলে তাকো মই নিজে শ্বেয়াৰ কৰিছিলোঁ লিংকটো তাৰ পৰা ভিউজ আহিছিলে তেতিয়া মই গম পালোঁ যে মেজিকনো কিমাননো চাব অলমষ্ট অসমৰ ভিতৰত 20% মানুহে মেজিক চাব বা মেজিক কৰি ভাল পায় 20% মানুহ বাকীবিলাকে চাই ভাল নাপায় তো মই ভাবিলোঁ কি মেজিকটো দিয়া ইমান ভাল নহ'ব মই কি কৰিলোঁ লাৰ্ণ মেজিকটো মই মানে নামটো কাটি দিলোঁ আৰু কাটি দিয়াৰ পিছত দিলোঁ মই নিজৰ নামটো মানে পিকুজ ভ্লগছ বুলি দিলোঁ প্ৰথমতে ভ্লগছ বুলি দিলোঁ পিকুজ ভ্লগছ দিলোঁ তো তাৰপিছত দিয়াৰ পিছত তো জানে দিয়কচোন লকডাউন চলি আছে তাতো কোনো ভ্লগছ কৰিবই নোৱাৰি লকডাউনত তাৰে লকডাউনটো বহুত ষ্ট্ৰিক্ট হৈ আছিলে মই কি কৰিলোঁ কৰোণাৰ ওপৰত 3টা পাৰ্ট মই বনালোঁ কৰোণা পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 বনালোঁ তাতে ভালেখিনি মই ৰেছপন্স পাইছোঁ বহুত ভালেখিনি ৰেছপন্স পাইছোঁ যোনটো মই ছেকেণ্ড ভিডিঅ'ত দিলোঁ পাৰ্ট 2 কৰোণা তাৰে এক দিনত 136 ভিউজ আহি গৈছে যোনটো মানে মোৰ কাৰণে বহুত ডাঙৰ এচিভমেণ্ট বুলি মই ভাবোঁ আৰু বহুতে চাগে ভাবিব 136নো কি 136 ভিউনো কিনো হয় ডিম্পুৱে ভিডিঅ' দিব 1 মিনিটত 10,000 ভিউ আহি যাব তো সেইটো কথা নহয় চাওক মই যোনটো প্ৰথম আৰম্ভ কৰিছিলোঁ প্ৰথমত মোৰ 2টা ভিউজ আছিল তাৰপিছত 136 তো এটা বিগিনাৰ কাৰণে মানে জাষ্ট আৰম্ভ কৰিছে আৰু 136 ভিউজ অহাটো তাৰ কাৰণে বহুত ডাঙৰ কথা আপোনালোকে ভাবিব নোৱাৰে তো সেনেকৈ মই ডাঙৰ মানে সেনেকৈ ভিডিঅ'জ দি থাকিলোঁ তো মই ভাল ৰেছপন্স পালোঁ তাৰ পৰা কমেণ্টো ভাল পালোঁ লাইকছ ভাল পালোঁ ছাবস্ক্ৰাইবাৰ্ছ তেতিয়া অলপমান বাঢ়িব ধৰিলে আৰু তাতে মোক সেনেকৈ দিলোঁ কিন্তু পাৰ্ট 3ত মোক কিছুমানে কমেণ্ট কৰিছে যে নিজৰ নামটো মানে চেনেলটোৰ নামটো দিছোঁ পিকুজ ভ্লগছ কিন্তু চেনেলটোত এতিয়ালৈকে এটা ভ্লগছো অহা নাই তো মই কথাটো ভাবিলোঁ যে হয় লকডাউনত চলি আছে কিহৰনো ভ্লগছ দিম তো সেইবাবে মই পিকুজ ভ্লগছটোৰ নামটো কাটি দিলোঁ সেইটো কাটি লাষ্টত দিলোঁ প্ৰিয়াংশু কলিতা মোৰ নিজৰ নামটো দিলোঁ প্ৰিয়াংশু কলিতা তো তাৰপিছত তাৰে ভিতৰত কিছুমান ভিডিঅ' বনালোঁ বনাই থাকোঁতে কি হ'ল প্ৰিয়াংশুটো মানে মই সদায় কওঁ যেতিয়া ষ্টাৰ্টিঙত যে হেল্ল' হে গাইজ ইটছ প্ৰিয়াংশু মই প্ৰিয়াংশু বুলি কওঁ কিন্তু নামটো অলপ বেছি দীঘল হৈ গ'ল মানে দীঘল হৈ যায় দিয়কচোন তাতে ধৰি লওক 2 ছেকেণ্ডমান গুচি যায় সেইখিনি কোৱাতে তো কি কৰিলোঁ প্ৰিয়াংশু কাটি মোৰ ফাইনেলি এতিয়ালৈকে যোনটো আছে আৰু মই ভাবিছোঁ কিন্তু আগলৈকে ৰাখিম পিকু কলিতা ফাইনেলি মোৰ নামটো আহিল পিকু কলিতা তো সেনেকৈ কিছুমান ভিডিঅ' বনালোঁ চব টপিকৰ ভিডিঅ' বনাওঁ মই ৰ'ষ্টিঙৰ বনাওঁ মই আগতে ৰ'ষ্টিং বনোৱা নাছিলোঁ ৰ'ষ্টিং প্ৰথম এটা টিকটকৰ পৰা দিছিলোঁ তাতে ভালেখিনি মই যিমান ভাবিছিলোঁ এক্সপেক্ট কৰা নাছিলোঁ যে ইমান ভিউজ আহিব তাতে বহুত ভিউজ আহিলে তো সেনেকৈ মই ৰ'ষ্টিং টপিকটো মই মানে নিজৰ ফালে লৈ ল'লোঁ আৰু কেনেকুৱা আছিলে একদিন মানে লকডাউন চলি আছিলে মই কোনো টপিক পোৱা নাছিলোঁ বিচাৰি তো মই কি দিলোঁ মই আপোনাক আগতে কৈছোঁ যে মই গান গাই ভাল পাওঁ তো মই গানৰ ভিডিঅ' কেইটামান দিলোঁ মানে মোক কভাৰ চং কিছুমান দিলোঁ আই থিংক ফাৰ্ষ্টে দিলোঁ ইয়ালগাৰ 2.0 দিলোঁ সেনেকুৱা কিছুমান গান দিলোঁ তো মই কোনো এক্সপেক্ট কৰা নাছিলোঁ যে তাতে কোনো ভিউজ আহিব কাৰণ গান দিছোঁ তাতেনো কি ভিউজ আহিব কিন্তু আপোনাক বিশ্বাস নকৰিব সেইটো 84 উইদিন 2 আৱাৰ্ছ নে 3 আৱাৰ্ছ 84 ভিউজ মানে মই তেতিয়া গম পালোঁ যে মানুহবিলাকৰ গানৰো অলপমান ইণ্টাৰেষ্ট আছে মানে কথাটো কেনেকুৱা যোনটো ভিডিঅ'ত আপুনি বেছি এক্সপেক্ট কৰে যে এইটো ভিডিঅ'ত বহুত লাইক আহিব সেইটো ভিডিঅ'ত নাহে আৰু যোনটো ভিডিঅ'ত এক্সপেক্ট নকৰে যে এইটো এনেই দিলোঁ সেইটো আহে তো মোৰ লগত সেনেকুৱা হ'ল আৰু সেইবাবে মই মাজে মাজে কিছুমান গানো মানে মই পষ্ট কৰোঁ এইকেইদিন কৰা নাই বাৰু কৰিম তেতিয়া টপিক পোৱা নাছিলোঁ কাৰণে মই গান পষ্ট কৰিছিলোঁ তো সেনেকুৱা কিছুমান মানে চলি আছে মোৰ ইউটিউব জাৰ্নিটো আৰু এতিয়ালৈকে অলমষ্ট বহুত ভিডিঅ' হ'ল মোৰ লাষ্ট ভিডিঅ' দিলোঁ মই কোৱাৰেণ্টাইনৰ এটা ভিডিঅ' দিলোঁ এইটো আপোনাক প্ৰিয়ানুজে ক'ব লাষ্টৰ ফালে তো সেনেকৈ মোৰ ইউটিউব জাৰ্নিটো এতিয়ালৈকে চলি আছে আৰু ভাবিছোঁ কি এইটো অলপমান আগলৈকেও নিম তো সেইটোৱে আছিলে আৰু তোমাক মই এইখিনি এটা প্ৰশ্ন সুধোঁ যে তোমাৰ ধৰা ফিউচাৰ প্লেন কি মানে তুমিতো ইউটিউবটো কৰি আছা বহুতে জানে এইটো কথা চ' তুমি ইউটিউবটো মানে এজ এ তোমাৰ কেৰিয়াৰ ল'ব খুজিছা নে তোমাৰ পাৰ্ট টাইম হিচাপে তুমি কৰিব খুজিছা অলপমান কৈ দিয়া এইটো এতিয়ালৈকে ইউটিউবটো এজ এ ফুল টাইম কেৰিয়াৰ মই লোৱা নাই মইতো জাষ্ট এটা পাৰ্ট টাইম লৈছোঁ ধৰি লওক যোনটো টাইমত মই কাম কৰি থাকোঁ বা যোনটো টাইমত কৰোঁ এইবিলাক ভিডিঅ' নকৰোঁ যোনটো টাইমত ফ্ৰী হওঁ 1 ঘণ্টা 2 ঘণ্টা তো সেইখিনি টাইমত মই ভিডিঅ' বনাওঁ কাৰণ সেইবিলাকো মানে সেইখিনি টাইম মই ভিডিঅ'ত মানে মই ইউজ কৰোঁ ভিডিঅ'বিলাকক টাইম দিওঁ মই তো মই আপোনাক কৈ দিব বিচাৰিছোঁ আপোনালোকে কেৰিয়াৰ হিচাপে নল'ব কিছুমানে কি কৰে ইউটিউবটো ভাবে যে মোৰ মানে ইউটিউবৰ পৰা বহুত পইচা পাম বহুত কিবা পাম তো
তো কি কৰে নিজৰ পঢ়া শুনা এৰি দিয়ে কিছুমানে নিজৰ জব এৰি দিয়ে ভাবে যে জবত যিমান চেলাৰী দিয়ে তাতকৈ বেছি চেলাৰী মোক ইউটিউবে দিব তো সেইবাবে ইউটিউবত খোলে কিন্তু যেতিয়া ধৰি লওক 2 বছৰমান পিছত যেতিয়া ইউটিউবটো মানে সিয়াৰ ভিডিঅ'ত লাইকে নাই ভিউজ নাই ছাবস্ক্ৰাইবাৰ নাই সি ভাবে যে কি কৰিলোঁ মই কিয় মোৰ জবটো এৰি দিলোঁ কিয় পঢ়া শুনা এৰি দিলোঁ ইউটিউবটোৰ কাৰণে চ' ইউটিউবটো আপুনি এজ এ ফুল টাইম কেৰিয়াৰ নল'ব নিজৰ কাম কৰি থাকক পঢ়া শুনা কৰি থাকক আৰু ইউটিউবটো মানে কেনেকুৱা লওক মই কৈছোঁ যাতে আপোনাৰ ইউটিউবটোৰ মানে ইউটিউবটোৰ কাৰণে আপোনাৰ স্কিল ডেভেলপ হয় এটা এক্সাম্পল দিছোঁ আপুনি ছাপ'জ ছবি আঁকি ভাল পায় তো ছবি আঁকাৰ ভিডিঅ' আপুনি ইউটিউবত দিয়ক সেইটোৰ কাৰণে আপোনাৰ ইউটিউবৰ ভিডিঅ' আহিব লগতে আপোনাৰ ছবি আঁকা স্কিলটো ডেভেলপ হ'ব আৰু ভিডিঅ'ত যদি ভাল পায় মানুহেতো লাইক কৰিব এইটো চিয়'ৰ ছাবস্ক্ৰাইবাৰ আহিব তো আপুনি ছবি আঁকা ভিডিঅ' দি আছে লগতে যোনটো ছবি আঁকা সেইটো ভিডিঅ' হৈ গৈছে এটা আৰু আপোনাৰ ছবি আঁকা স্কিলটো ডেভেলপ হৈ আছে তো আপুনি সেনেকুৱাত ট্ৰাই কৰক আৰু কিন্তু আপুনি কেৰিয়াৰ হিচাপে নল'ব আৰু মোৰ ফিউচাৰ প্লেন মই এতিয়ালৈকে ভাবি লৈছোঁ বাৰু মই মানে কলেজটোত HS পাছ কৰাৰ পিছত মই এণ্ট্ৰেঞ্চ পৰীক্ষা দিম ডক্টৰত মেডিকেল কৰিম আৰু মই সেইটোৱে মোৰ ষ্ট্ৰীম ছায়েন্সটো মই ষ্ট্ৰীম হিচাপে ল'ব খুজিছোঁ তো সেইখিনিয়ে চলি আছে কিন্তু মই কৈছোঁ এতিয়ালৈকে মই ইউটিউবটো ফুল টাইম কেৰিয়াৰ মই নলওঁ যদি ভাল গ্ৰ'থ হয় চেনেলটো তেতিয়া অলপমান ভাবিব পাৰোঁ কিন্তু এতিয়ালৈকে মই কোনো একো সেই নাই মানে চিন্তা নাই যে মই কেৰিয়াৰ হিচাপে ল'ম আৰু প্ৰিয়াঞ্চু তোমাৰ যে এই ইউটিউব কৰা মানে তোমাৰ মাথাত আহিল যে তুমি ইউটিউব কৰিবা যে এনেকুৱা ভিডিঅ'জ বনাবা তুমি ধৰা এতিয়া তোমাৰ কোনটো ইউটিউবাৰৰ পৰা তুমি ইনস্পায়াৰ হৈছা মানে আমাৰ জানাই দেচোন ইণ্ডিয়াত বা অসমত বহুত ইউটিউবাৰ আছে চ' তুমি কোনটো ইউটিউবাৰৰ পৰা মানে ইনস্পায়াৰ হৈছা আৰু তোমাৰ ধৰা তোমাৰ ফেভৰেট ইউটিউবাৰ কোন অসমৰ ফেভৰেট ইউটিউবাৰ কোন আৰু তোমাৰ ইণ্ডিয়ান ফেভৰেট ইউটিউবাৰ কোন তুমি অলপ মানে চমুকৈ কৈ দিয়া চব ফেভৰেট বুলি কোনো একো নাই ধৰি লওক ইণ্ডিয়াৰ ফেভৰেটটো মোৰ তথাপিও কৈ দিছোঁ মই কিছুমান যোনবিলাক মই ভাল পাওঁ ভাল লাগে ভিডিঅ' চাই ইণ্ডিয়াৰ পৰা আশিষ চঞ্চলানী ভাইন্স বিবিকি ভাইন্স মই এইবিলাক ভাইন্সবিলাক চাই বহুত ভাল পাওঁ আৰু অসমৰ যদি কওঁ ফেভৰেট মানে কি আৰু মই যোনবিলাক ভাল লাগে এইবিলাক কৈ আছোঁ ডিম্পু বৰা 1 নম্বৰ থাকিব সদায় ডিম্পু বৰা 1 নম্বৰ থাকিব মোৰ কাৰণে আই লাভ ফুড এণ্ড ট্ৰেভেল আৰু ভইচ আছাম তেল চোৱাৰ ভিডিঅ' সদায় চাওঁ মানে নতুন দিয়ে থাকে তো মই সেনেকুৱা কিছুমান চাওঁ ভিডিঅ' ভাল লাগে অসমৰ ভিডিঅ'বিলাক অসমৰ যোনবিলাক ইউটিউবাৰবিলাক এতিয়া মানে উঠি আহিছে মানে ধৰি লওক ভিডিঅ' বনাব ধৰিছে আগতে অসমৰ নাছিলে অলমষ্ট নাছিলে কিন্তু এতিয়া অসমৰ ইউটিউবাৰবিলাকো আহিছে তো সেইটো কাৰণে বহুত ভাল পাইছোঁ মই আৰু ইউটিউবৰ সেনেকুৱাকৈ চলাই আছোঁ আৰু প্ৰিয়াঞ্চু তুমি এইখিনিতে এটা কথা কৈ দিয়া যে এই 2020ত বহুতে ইউটিউব জইন কৰি আছে আৰু সিহঁতে ভাবে যে মই ইউটিউব খুলিলে এটা DSLR লাগিব বা মোক এটা মাইক লাগিব বা মোক GoPro লাগিব ড্ৰোন লাগিব চ' সেইটো কথা তুমি অলপমান কৈ দিয়া যে ইউটিউব খুলিলে ধৰা কি ইকুইপমেণ্টছ লাগে তুমি ধৰা অলপমান চমুকৈ কৈ দিয়া আপোনালোকক যদি এইটো টপিকৰ ওপৰত যে কি লাগিব ইউটিউবৰ কাৰণে 2020ত যোনে খোলে বা খুলিছে এতিয়ালৈকে তো কি ইকুইপমেণ্টছ লাগে যদি আপোনালোকক যদি মানে খুজিছে যে মই ইয়াৰ পৰা এটা সম্পূৰ্ণ ভিডিঅ' বনাওঁ তেনেহ'লে মোক এই ভিডিঅ'টোৰ মানে প্ৰিয়ানুজৰ ভিডিঅ'ত কমেণ্ট কৰি দিব আৰু তথাপি মোক অলপ থুলমূলকৈ কৈ দিছোঁ চাওক ইকুইপমেণ্টছ বুলি একো নাই যে ইউটিউব খুলিলে DSLR লাগিব খুলিলে মাইক লাগিব বা খুলিলে আপোনালোকৰ সেই লাগিব তাৰ লগত কোনো কথা নাই আপোনালোকৰ যোনটো কোৱালিটি যোনটো টেলেণ্ট সেইটো মানুহে চায় মানুহে ধৰি লওক আপোনাক মই এটা সৰু চাই এক্সাম্পল দিওঁ মানুহে কোৱালিটি নাচায় মানুহে কোৱান্টিটি চায় মানে আপোনাৰ যদি ভিডিঅ'টো যদি ভাল হয় ন মানুহে 144তে চাব এটা সৰু চাই এক্সাম্পল দিছোঁ আপোনালোকক যদি চিনেমা এখন বা ভিডিঅ'ত মোবাইলত এখন মানে 3 Idiots মুভি ইমান ভাল মুভি আপোনালোকে চবে জানে চবে চাইছে চাগে 3 Idiots মুভিটো তো 3 Idiots মুভিটো আপোনালোকক যদি 144pটো দেখায় মানে কোৱালিটি 144ত তথাপিও আপোনালোকে চাব কাৰণ ভাল লাগে আপোনাৰ বা বুজি পায় কথাবিলাক বা ভাল লাগে আপোনাৰ ভাল ফিল্ম হয় তো 144pটো আপোনালোকে একদম ভালকৈ চাব বা ভালকৈ বুজি পায় কিন্তু তাতে যদি আপোনালোকক এখন বৰিং ফিল্ম একদম বৰিং মানে কি ক'ব বৰিঙত শেষ আপোনাক যদি 480pত বা 1080pটো দেখায় ন আপুনি চাব নেকি যিমান ভাল কোৱালিটি আপুনি সেইখন ফিল্ম চাব নেকি নিশ্চয় নাচায় কাৰণ কিয় সেইখন ফিল্ম বৰিং তো সেইটো কথা আপোনালোকৰ যদি DSLR কিনিও যদি আপোনালোকে DSLR কিনি যদি যি টি কৈ থাকে বা একো টপিক একো যদি মানে বুজাবই নাজানে আপুনি যদি DSLR কিনিও যদি আপোনালোকে বুজাব নোৱাৰে আপোনাৰ ভিডিঅ' কোনেও নাচায় বাট যদি আপোনালোকে যদি সৰু চাই এটা কোৱালিটি বা যিকোনো কোৱালিটি হওক যদি বস্তু দি আপোনালোকে যোনখিনি আপোনাৰ টেলেণ্ট যোনখিনি বুজাব খুজিছে আপুনি ভালকৈ বুজাব পাৰে তো মানুহে সেইটো ভিডিঅ' চাব কাৰণ আপোনালোকে মানুহে কোৱালিটি নাচায় যে কিমান কোৱালিটিৰ ভিডিঅ' আপোনালোকে মানুহে কোৱান্টিটি চাব যে ই কি বুজাব খুজিছে তো মই কৈ দিছোঁ DSLR আপোনালোকে এতিয়া যদি ষ্টাৰ্ট কৰিছে একো দৰকাৰ নাই আপোনালোকৰ মোবাইল ইমান চবৰে হাতত থাকে এটা মোবাইল 4G ফোন য'ত পিছফালে থাকিব আপোনাৰ HD কেমেৰা 13 মেগাপিক্সেল 14 মেগাপিক্সেল আজিলৈকে তো 64 মেগাপিক্সেল ওলাই গৈছে তো DSLRৰ পাত্তা নাপায় এইবিলাক বস্তু তো আপোনালোকে মোবাইল
প্ৰথমতে মোবাইলেদি আৰম্ভ কৰক বিবিকে ব্ৰাইন্সেওতো মোবাইলেদি আৰম্ভ কৰিছে আৰু মোবাইলেদি আৰম্ভ কৰি 7 মিলিয়ন ছাবস্ক্ৰাইবাৰ পাই গৈছে বিবিকে ব্ৰাইন্স তো আপোনালোকেও DSLR কোনো দৰকাৰ নাই জাষ্ট আপোনালোকে কথাখিনি যোনখিনি কথা বুজায় সেইখিনি স্পষ্ট হ'ব লাগিব ক্লিয়াৰ হ'ব লাগিব একদম এক নম্বৰ কথা লগতে আপোনালোকৰ ইমান সেই নালাগে ইণ্ট্ৰ' আউট্ৰ' এইবিলাক ধৰি লওক দিয়ে ন কিছুমান এইফালৰ পৰা পখিলা ওলাই দিয়ে এইফালৰ পৰা কিবা ওলাই দিয়ে একো দৰকাৰ নাই এইবিলাক মানুহে আপোনাৰ ইণ্ট্ৰ' চাবৰ কাৰণে 399 ৰিচাৰ্জ নকৰে মানুহে আপোনাৰ ভিডিঅ' চাবৰ কাৰণে 399 ৰিচাৰ্জ কৰে তো সেইটো কথা DSLR এটা কোনো দৰকাৰ নাই মই নিজেও কিনা নাই আৰু মই আপোনাক কওঁ যে আপোনালোকে এতিয়া ষ্টাৰ্ট যেতিয়া কৰিছে তেতিয়া DSLR কিনিব দৰকাৰ নাই যেতিয়া আপোনালোকৰ এনেকুৱা লাগে যে গ্ৰথটো বাঢ়িছে তেতিয়া অলপমান আপুনি ভাবিব পাৰে আৰু আপোনাৰ কথা মই আপোনাক এইটো কথা ক'বলৈ নাযাওঁ তো আপোনালোকে ভাবিব পাৰে তেতিয়া DSLR লওঁ নে লওঁ বাট এতিয়া যোনবিলাক আপুনি ষ্টাৰ্ট কৰিছে কোনো দৰকাৰ নাই এইবিলাকৰ কাৰণে কাৰণ যেতিয়া আপুনি চাপ'জ DSLR কিনিলে বা মাইক কিনিলে বহুত কিবা কিনিলে ট্ৰাইপড চব কিনিলে কিন্তু আপোনাৰ যদি ভিডিঅ' কোনো নাচায় তো আপুনি কিয় কিনিলে এনে কিনিলে লাভ নাই তো সেইকাৰণে কৈছোঁ এতিয়া আপোনালোকৰ এইবিলাক কিনিব নালাগে আৰু আপোনালোকক মই এটা কথা ক'ব খুজিছোঁ যে এই প্ৰিয়াংশুৰ লগত এটা বহুত ডাঙৰ এটা ঘটনা হৈ গ'ল যদি আপোনালোকে সেই ঘটনাটো জানিব বিচাৰিছে মোৰ এই ভিডিঅ'টো লাষ্টলৈ চাই থাকক আৰু আপোনালোকে এই কথাটো বহুতে জানে আৰু বহুতে এই কথাটো নাজানে চাগে যে প্ৰিয়াংশু যোৱা 7 দিন ধৰি ঘৰত নাছিলে সি আছিল আপোনাৰ খানাপাৰা কোৱাৰেণ্টাইন চেণ্টাৰত আৰু আপোনালোকক চাগে বিশেষকৈ একো বুজাব লগা নাই যে এই সময়ত খানাপাৰা কোৱাৰেণ্টাইন চেণ্টাৰত কিয় যায় চ' আপোনালোকে নিশ্চয় গমে পাইছে চাগে চ' মই অলপমান এইখিনিতে কৈ দিওঁ যে প্ৰিয়াংশু তাৰে ধৰা তোমাৰ তাতে খানাপাৰা কোৱাৰেণ্টাইন চেণ্টাৰত তুমি আছিলা তাৰে তোমাৰ ধৰা চিটুৱেশ্যন কেনেকুৱা তুমি যদি অলপমান মোৰ ভিউৱাৰ্ছবিলাকক কৈ দিয়া আমাৰ ভিউৱাৰ্ছবিলাকে অলপমান জানিব খুজিছে চ' তুমি অলপমান চমুকৈ কৈ দিয়া এইখিনি কথা তো যিহেতু প্ৰিয়াংশুৱে কৈ দিলে যে মই 7 দিন ধৰি নাছিলোঁ আৰু চবেই গমেই পাইছে কোৱাৰেণ্টাইন চেণ্টাৰত মানুহে কিয় যায় বা কি বেমাৰ হ'লে তাতে যায় কোভিড কোৱাৰেণ্টাইন চেণ্টাৰত মানুহে কিয় যায় তো সেইটো আপোনালোকে জানে চাগে অলমষ্ট আৰু যিহেতু প্ৰিয়াংশুৱে সুধিলে তাৰ চিটুৱেশ্যন কি কেনেকুৱা মানুহে চলি আছে তো মোৰ এই সম্পৰ্কে মই এটা সম্পূৰ্ণ ভ্লগ এটা মোৰ চেনেলত বনাই দিছোঁ যদি আপোনালোকক ভ্লগটো চাব বিচাৰিছে প্ৰিয়াংশুৱে ডিছক্ৰিপশ্যনত লিংকটো দি দিব আপোনালোকে তাতে ক্লিক কৰি মোৰ সম্পূৰ্ণ ভ্লগটো চাব পাৰে কেনেকুৱা চিটুৱেশ্যন কি খোৱা বোৱা কেনেকৈ ৰাখিছে কি কৰিব দিয়ে কি কৰিব নিদিয়ে এভৰিথিং আৰু ইয়াতেও মই অলপমান থুলমূলকৈ বুজাই দিওঁ চাওক চিটুৱেশ্যন বুলি এনেকুৱা নহয় যে ধৰি লওক একদম হেঁচা হেঁচি ঠেলা ঠেলি একো নাই ছ'চিয়েল ডিষ্টেঞ্চিং বহুত ভাল চলে খানাপাৰাত মই খানাপাৰাত যিহেতু মই গ'লোঁ আৰু থাকিলোঁ তাতে বহুত ভাল ফেচিলিটি বহুত ভাল দিয়ে খানা পিনা বহুত ঠিকে দিয়ে আৰু তাতে যোনবিলাক পৰিৱেশ একদম সদায় ক্লিন সদায় চাফা কৰে ক্লিন মানে অলপো আপোনালোকে যাতে তাতে অলপো মানে মিষ্টেক বিচাৰি নাপায় যে এইটো বস্তু ভালকৈ দিয়া নাই সেইটো বস্তু ভালকৈ দিয়া নাই এইটো বস্তু চাফা নহয় সেইটো বস্তু এইটো নহয় ইচ এণ্ড এভৰিথিং আপুনি ফেচিলিটি পাব চব আছে ভাল বিচনা ভাল ৰুম ভাল টয়লেট ভাল খানা পিনা ভাল যোনবিলাক চব মানে এভৰিথিং ফাৰ্ষ্ট ক্লাছ বস্তু হয় তো আপোনালোকে ভয় কৰিব নালাগে যে তাতে যাই কি হ'ব তো চব ঠিকে আছে আৰু আপোনালোক যদি আৰু অলপমান জানিব খুজিছে অলপমান ডিটেইলছকৈ জানিব খুজিছে যে কি বস্তু আছে তাতে খেলিবৰ কাৰণে আছে বস্তু কেৰম বৰ্ড আছে তাতে যি বস্তু আছে চব পাব আৰু যদি আপোনালোকে বেছিকৈ জানিব খুজিছে তেনেহ'লে লিংকটো ক্লিক কৰক তলত মোৰ ডিছক্ৰিপশ্যনত দিয়া আছে ফ্ৰেণ্ডছৰ তাতে মোৰ ভিডিঅ'টো আপোনালোকে পাই যাব আৰু তুমি এই বেমাৰটোৰ কথা তুমি মানে কি ক'ব খুজিছা মানে ধৰা এই বেমাৰটো ধৰা হ'লে তোমাৰ মানুহ মৰে বা তোমাৰ ধৰা এই জ্বৰ লাগিলে বা পানী লাগিলে তোমাৰ যে কৰোণা হ'ব সেইটো কথা নহয় চ' তুমি ইয়াৰ বিষয়ে অলপ কি ক'ব খুজিছা মানে আমাক চমুকৈ অলপ কৈ দিয়া এইটো মানুহৰ বহুত সেই বস্তুটো মানে হয় কি কিছুমানৰ যেতিয়া জ্বৰ বা চৰ্দি হয় তাহাঁতে মানে বহুত ভয় খাই যায় ভাবে কি মোৰ ক'ভিড পজিটিভ হৈছে বা মোৰ কিবা হৈছে বহুত কিবা ভাবে তো আপোনাক কৈ দিওঁ জ্বৰ হ'লে বা চৰ্দি হ'লে যে কৰোণা হ'ব তাৰে কোনো মানে নাই আপোনালোকে টেবলেট খাওক ভাল হৈ যাব ধৰি লওক মই কৈছোঁ যে যদি আপোনাৰ জ্বৰ হৈছে আগৰ নিচিনা হৈছে তেন্তে ঠিকে আছে টেবলেট খাওক ভাল হৈ যাব যদি আপোনাৰ নিজৰ গাত যদি এনেকুৱা ফিলিং হয় যে আপোনালোকৰ আগত কৰি জ্বৰটো অলপমান বেছি হৈছে লাগাত কৰি বেছি হৈছে আপোনাৰ জ্বৰ হৈছে একদিনমান জ্বৰ হৈছে তো এনেকুৱা লাগে যে 5 দিন কণ্টিনিউ জ্বৰে হৈছে ভালে নহয় তেতিয়াহ'লে আপোনালোকে নিজৰ ওচৰৰ যোনটো ক্লিনিক আছে তাতে যাওক আপোনালোকে ভালকৈ পৰীক্ষা কৰক তাতে আৰু তাতে আপোনাৰ আজিকালি জানে দিয়কচোন যেতিয়া আপোনাৰ কিবা কাৰণত হস্পিটেল যায় আপোনাক ক'ভিড টেষ্টটো আপোনাক কৰিব লাগিব এইটো নেচেচাৰী এটা তো নেচেচাৰী হৈছে তো আপোনালোকে তাতে পৰীক্ষা কৰক যদি আপোনালোকৰ যদি পজিটিভ ওলায় তেনেহ'লে আপোনালোকক নেক্সট দিনাখন নিব যদি পজিটিভ হোৱা নাই আপোনালোকে একো চিন্তা কৰিব নালাগে আপোনালোকে সুস্থ আছে জাষ্ট ভালকৈ থাকক সুস্থ থাকক টেবলেট খাই থাকক একদম লাইফ এনজয় কৰি থাকক
আৰু প্ৰিয়াংশু একচুৱেলি বহুত কাৰেক্ট কথাটো কৈছে যে আপোনাৰ জ্বৰ হ'লে বা আপোনাৰ চৰ্দি লাগিলে যে আপোনাৰ এই বেমাৰটো লগ দিব সেইটো কথা নহয়। আপোনাৰ জ্বৰ হ'ব পাৰে, আপুনি টেবলেট খাওক, আপুনি ভাল পাব পাৰে, বা চৰ্দি হ'লে যে আপোনাৰ সেই বেমাৰটো হ'বতো কথা নাই, আপুনি টেবলেট খাব লাগিব। বা ধৰক এনেকুৱা কথা নহয় যে কিবা এটা আপোনাৰ জ্বৰ হৈছে, ধৰক আপোনাৰ এইটো কৰোণা ধৰক চবে এনেকুৱা কৈ আছে, সেনেকুৱা কথা নহয়। মই এতিয়া তোমাক মোৰ শেষৰ প্ৰশ্নটো সুধিম যে যিহেতু তুমি এই বেমাৰটোৰ পৰা তুমি ৰিকভাৰী হৈছা, চ' এতিয়া যোনবিলাক মোৰ ভিউৱাৰ্ছ আছে ধৰক সিহঁতে এটা ভয় খাই আছে যে মোৰ কৰোণা হ'লে ধৰা মই এতিয়া কি কৰিব লাগিব, মই কি কৰিম, বাচিম নে নাবাচিম। চ' তুমি যিহেতু তুমি ৰিকভাৰী হৈছা, তুমি অলপমান চমুকৈ কৈ দিয়া। আৰু ধৰা এতিয়া যোনবিলাক কৰোণাৰ পৰা ধৰা ৰিকভাৰী হৈছে, তুমি সিহঁতক কি ক'ব খুজিছা মানে ধৰা এই বেমাৰটোৰ বিষয়ে। চ' তুমি অলপমান চমুকৈ কৈ দিয়া আমাৰ ভিউৱাৰ্ছবিলাকক, আমাৰ ভিউৱাৰ্ছবিলাকে অলপমান চাই ভাল পাব তেতিয়া। চাওক, এইটো একো ভয় কৰিব লগা বেমাৰ নহয় যে ধৰি লওক হ'লে যে আপোনালোকে মৰিব, এইটো একো সেই নহয়। এইটো এটা জাষ্ট কমন ডিজিজ হৈ গৈছে আজিৰ নিচিনা, ধৰি লওক ডায়েৰিয়া, মেলেৰিয়া সেনেকুৱা টাইপ এটা কমন ডিজিজ হৈ গৈছে। চ' ইমান ভয় কৰিব দৰকাৰ নাই। আপোনালোকে জাষ্ট নিজৰ মনোবলটো ষ্ট্ৰং ৰাখক, মাইণ্ডটো ষ্ট্ৰং ৰাখক যে মোৰ যি হওক মেডিচিনটো নিজৰ কাম কৰি থাকিব, কিন্তু আপোনালোক যদি ভিতৰৰ পৰা যদি ষ্ট্ৰং থাকে তেনেহ'লে আপোনালোকে মানে কি আৰু কৰোণাৰ পৰা জয় হ'ব পাৰিব। তো সেইটোৱে কথা আছিলে, মানে আজি ভিডিঅ'টো সেইখিনি আছিলে, সেইটো টপিকৰ ওপৰত আছিলে। তো যদি ভিডিঅ'টো ভাল পালে, প্ৰিয়ানুজৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু চবকে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইবো কৰি ল'ব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু মোৰ যদি ভিডিঅ' এতিয়ালৈকে চোৱা নাই, কৰি কি আছে, জল্দি চাওক ভিডিঅ', আৰু আপোনালোকে যদি নাচায় আৰু কি হ'ব। আৰু প্ৰিয়ানুজকো মই এইখিনিতে থেংক ইউ ক'ব বিচাৰিছোঁ যে মোক এনেকুৱা এটা ইণ্টাৰভিউ লৈছে য'ত ধৰি লওক মোৰ জৰিয়তে আপোনালোককো কিছুমান কৰোণাৰ বিষয় বা কৰোণাৰ কিছুমান আপডেট জনাই দিছে। তো প্ৰিয়ানুজকো মই থেংক ইউ দিছোঁ। আৰু থেংক ইউ দিলে নহ'ব, প্ৰিয়ানুজৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব লাগিব আগতে, সেইটো প্ৰথম 1 নম্বৰ কথা। তো এইখিনি আছিলে, থেংক ইউ। চ' প্ৰিয়াংশুৰ লগত আছিল মোৰ আজিৰ এই এটা ইণ্টাৰভিউ ভিডিঅ'। চ' এইটো মোৰ প্ৰথম ইণ্টাৰভিউ ভিডিঅ' হয় মোৰ এই চেনেলটোত। চ' যদি কিবা ভুল হৈছে প্লিজ আপোনালোকে মোক ক্ষমা কৰি দিব, মইতো ফাৰ্ষ্ট টাইমৰ কাৰণে কৰি আছোঁ। চ' আৰু যদি আপোনাক এনেকুৱা ইনফৰ্মেটিভ ধৰক ভিডিঅ' লাগে, ধৰক ভ্লগ, মই বেলেগ বেলেগ টপিকৰ ওপৰত বনাই থাকোঁ ভিডিঅ'। চ' যদি আপোনাক এনেকুৱা ভিডিঅ' লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা আছে আপোনালোকে কমেণ্ট কৰি ক'ব, আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিব। চ' টিল দেন বাই বাই, টাটা, নমস্কাৰ, জয় অসম।